এয়া বাইদেউ মানে হাতখনৰ বিষ হৈ আছিলে আৰু আমাৰ আইতা মালতী আইতা ন মালতী আইতাই মানে হেৰি কৰিলে বাইদেউ হাতখন বিষ হৈ থকাৰ কাৰণে তেওঁ মানে কিবা এটা বনৌষধি চিকিৎসা মানে ঘৰুৱা যিটো অলপ কি কয় মন্ত্ৰ মাতি জাৰা ফুকা কৰি মানে এটা চিকিৎসা কৰি দিছে তেখেতৰ মানে এই বিষয়টো কওকচোন বাইদেউ আপুনি ভাল পাইছেনে অলপ অলপ আগত যে আপোনাক এইটো ট্ৰিটমেণ্টটো কৰিলে কেনেকুৱা পাইছে আপুনি মানে এইটো বিশ্বাস কৰিছেনে আপুনি যে ভাল হ'ব এইটো অনুভৱ কৰিছেনে আপুনি গুৱাহাটীৰ পৰা এই ঔষধটোৰ কাৰণে আহিছে ন অঁ এইটো খুব মানে ডাঙৰ কথা তেওঁ গুৱাহাটীৰ পৰা মানে এই আইতাগৰাকীৰ এই দৰৱটো মানে সানিবৰ কাৰণে তেওঁ গুৱাহাটীৰ পৰা আহিছে আৰু আজি আইতাৰ পৰা এই দৰৱখিনি লৈছে মানে কি কৰে আইতা কি কৰে আপুনি দৰৱটোত কেনেকৈ কি কৰে অলপ বুজাই দিয়কচোন আমাৰ ৰাইজক কি বুলি বুজাই দিম আৰু মই মানে যাইব জানো আৰু যাখিনি বাক্যখিনি মনত আছে সেইখিনি যাই দিওঁ আৰু মানে কিবা মন্ত্ৰ মাতি আৰাম পায় আৰু যাই দিলে ভাল পায় আৰু মানে মন্ত্ৰ মাতে আপুনি অলপ তেলখিনি জাৰি কেনেকৈ কিবা মন্ত্ৰটো আমাৰ ৰাইজক ক'ব পাৰিব নেকি নোৱাৰে আপুনি মানে মানে সেইটো আপুনি মনতে গায় আৰু ব্যক্তিগত কথা মন্ত্ৰটো জপ কৰে আৰু তেলখিনি লয় আৰু দেখিলোঁ আপুনি কিবা বাঢ়নি কাঠি লোৱা দেখিলোঁ কিবা ঝাৰু কাঠি তেলটো জাৰি দিয়ে আৰু অলপ বুজাই দিয়ক মানে আমি বস্তুটো বুজিব বিচাৰিছোঁ অঁ জুখি লোৱা যায় যে বাঢ়ি যায় তাকে অলপ বিতংভাৱে বুজাই দিয়ক আমি ভালদৰে বুজা নাই ঢেৰ কথা দেই ভিডিঅ' হৈ নহয় মানে এইটো আইতা একচুৱেলি গমেই পোৱা নাই মই যে বস্তুটো ভিডিঅ' কৰি আছোঁ আইতাই মানে একদম নিজৰ সোৱাদ একদম গাঁৱলীয়া সোৱাদ পূৰা কৈ আছে ঢেৰ কথা দে কি ইমান সুধি আছ বুজিছে নাই মই এইফালে ভিডিঅ' কৰি আছোঁ মানে বস্তুটো আমি বুজি নাপাওঁ আমি হ'লোঁ এতিয়া একদম নৱপ্ৰজন্মৰ মানুহ হয় গোটেইখিনি বুজাই দিলে মই একো মূল্য নাথাকিব অঁ নহয় আপোনাৰ নহয় মানে এই বস্তুটো মানে কেনেকৈ মানুহক আপুনি মন্ত্ৰটো মাতি পেলাই কেনেকৈ মানুহক উপকাৰ কৰি আছে আমিতো দেখি আছোঁ ইমান দিনা গাঁৱত কাৰোবাৰ কিবা এটা বিষ হ'লে বা মই ৰাইজে মোৰ এই আঙুলিটো ট্ৰিটমেণ্ট কৰিছোঁ এইটো এতিয়াও অলপ ফুলি আছে এইটো অলপ মতা হৈ আছে ডাঙৰ হৈ আছে অঁ এইটো এই আইতাগৰাকীয়ে মানে দুদিনমান মালিচ কৰিলে মই মানে এক্সৰে কৰালোঁ কিবা কৰালোঁ ন' প্ৰব্লেম কিন্তু কিয় জানো এই মানে গাঁঠিটোত মানে বস্তুটো বাঢ়িয়ে থাকিল আৰু দুদিনমান বিষ হোৱাৰ কাৰণে আইতাইও মোক মানে তেল মালিচ কৰি অলপ জাৰা ফুকা কৰিলে সেইটো আমাৰ মানে ধৰ্মীয় এটা বিশ্বাস পৌৰাণিক দিনৰ এটা বিশ্বাস যে দৰৱবিলাকে কিছুমান পৌৰাণিক দিনৰ দৰৱবিলাকে মন্ত্ৰ জপবিলাকে মানে আমাক অলপ উপকাৰ কৰে সেই বিষয়ে আমি মানে বস্তু জানিব বিচাৰোঁ কাৰণ লাহে লাহে এই বস্তুটো নাইকিয়া হ'বলৈ ধৰি আছে মানুহৰ মনত বিশ্বাসো নোহোৱা হৈ গৈ আছে আজিৰ তাৰিখত ময়ে ক'বলৈ গ'লে বিশ্বাস নহয় যে এইটো কি ভাল হ'বনে বা আমিয়ে নিজে দেখোন মালিচ কৰিব পাৰোঁ সেই বস্তুটো আমি বুজিব বিচাৰিছোঁ এতিয়া যা মন্ত্ৰখিনি বাক্যখিনি সিহঁতি মিলিব লাগিব ন সেইটোহে যাই দিছোঁ সেইটোহে ভাল অঁ বুজালে এনেই খেপিয়াই দিছোঁ মানুহ খেপিয়াইতো দিয়া নাই অঁ বাক্যটো মাতি আছোঁ মানে তেখেতৰ এটা মানে কি মন্ত্ৰ জপ কৰে আৰু সেই তেলখিনি ঝাৰু কাঠি না বাঢ়নি কাঠি লৈ মানে সেইটো পৰীক্ষা কৰি তেখেতে মালিচটো কৰি দিয়ে আৰু যাৰ ফলত মানে সেই বস্তুটোৰ পৰা অলপ সুফল পোৱা যায় আৰু ইতিমধ্যে ময়ো পাইছোঁ আৰু গাঁৱত মানে আমাৰ এই মাও মানে আপোনাৰ হাত বিষ হওঁতে তেখেতেই অলপ জৰা ফুকা কৰি দিছে তেনেকৈ গাঁৱত তেনেকৈ গাঁৱৰে হওক বা বিভিন্ন মানুহ তেওঁৰ ওচৰলৈ আহে এনেকৈ বিষ বাদ হ'লেকৈ ডক্টৰৰ চিকিৎসাটোতো কৰেই এখেতেও ডক্টৰৰ চিকিৎসা কৰিয়ে আছে কিন্তু আমি অকল মেডিকেল ছায়েন্সতে মানে বিশ্বাসটো ৰখা নাই আমি ঘৰুৱা যিবিলাক উপায় আছে সেইবিলাকো আমি এই পদ্ধতিবিলাকৰ দ্বাৰা অৱলম্বন কৰিব পাৰোঁ তাকে কৰিলোঁ আৰু হয়নে আইতা কিবা ক'ব নেকি আকৌ বস্তুটো বহুত দীঘলীয়া হৈ গৈ আছে মানে থ্ৰুতে কৰিব বিচাৰিছিলোঁ কিন্তু 4-5 মিনিটৰ ভিডিঅ' হৈ যাব উপায় নাই আৰু